Karbi jomke rongker kan sek so aparta ki awarongker longke isi area apal no dim si awarongker asih tahun angkang lo awarongker asal mane katalon dari saja di mane arna pan hidup Tuhan ke dia alamat roh itu kalau sepanggung dak nah itu an Tuhan kalau panggung kita itu kecing kita yang arna Salna Messi ke pelangi itu army itu pen itu marna matulo Salna ke rongke salah sorongke dapat dia pan dia tisu so makin frequency so tahunan kangalong ada awarong kere klaim berke militar berapa responsif ASEAN hoipet pada tingkat yang hoipet ang kami tahu Rusi lapen ang pandemic rusa pencenglok lapen kita kelindung kelesar foto mata joro park itu lapen dah cetong anu tu mata laso ning cricket laso katolong lo itu buat rock rang siri kacero lapen বছরও আমি আকৌ প্রত্যেক বছরের নিচিনা আকৌ এবারও আমি রংকের পূজা আমি পাতা হয়েছে একচুয়ালি আমার এবার অসম গভর্নমেন্টর ফালৰ পৰা এটা দিন তাৰিখ ঠিক কৰা হৈছে সেইটো দিনটো হ'ল জানুৱাৰী 5 তাৰিখ সেইটো সময়তে আমি ৰংকেৰো আমি পাতিব লাগিছিল কিন্তু আমি সেই সময়ত কিহৰ কাৰণে পাতিব পৰা নাই কাৰণ সেই সময়ত গাঁৱে গাঁৱে আমাৰ ৰংকেৰ পূজা হয় সেই ৰংকেৰ পূজাটা সময়ত আমাৰ পূজাৰীটো অলপ মানে কম কাৰ্বিৰ পূজাৰীবিলাক সেইকাৰণে গোটেই গাঁৱতে পূজা হৈ থাকে সেইকাৰণে আমি সেই পূজাৰীবিলাক বিচাৰি নাপায় সেইকাৰণে আমি অলপ পিছুৱাবলগীয়া হৈছে তথাপিও আমি ভাবিছোঁ যে 5 তাৰিখ জানুৱাৰী 5 তাৰিখ কৰিব নোৱাৰিলেও জানুৱাৰী মাহতে আমি কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ সেইটো সিদ্ধান্তৰ মতেহে আমি জানুৱাৰী ৰিপাব্লিক ডে 26 ৰিপাব্লিক ডে সময়ত হ'লেও আমি ৰংকেৰ পূজাটো আমি ঠিক কৰিছোঁ আৰু সেইটো ৰংকেৰ পূজাটো এবাৰ ক'বলৈ গ'লে বহুত ভাল হৈছে আমাৰ কাৰ্বি নিয়মতো ধৰক আমাৰ এই চৰাই কাটা ছাগলী কাটা এইবিলাকতো কেনেকা থাকে এইবিলাকো গোটেইখিনিয়ে ভাল হৈছে আৰু এটা বস্তু আমি ইয়াতে ৰংকেৰ পূজাটো হৈছে আমাৰ এটা ডিফুৰ বজাৰ এৰিয়াত যিমানখিনি কিবা ইয়াত মানুহ আছে গোটেই মানুহ বেপাৰৰ পৰা আৰম্ভ কৰি এইবিলাকৰ কাৰণে ভাল হ'বৰ কাৰণে আমি এইটো পূজাটো আমি ঠিক কৰিছোঁ আৰু পূজাটো পাতিছোঁ কেইটা থানত কৰিছে থানটো আমি 6টা হেম্ফু মুক্ৰাং ৰাছিং পি ৰাছিংজা ৰাং চিনা চাকো আৰু ইলংকিৰি ডিফু খান তাৰপিছত আমাৰ এইবিলাকে আৰু কেইটামান নামটো মই পাহৰিয়ে থাকিল এইটো একচুৱেলি পূজাৰীবিলাকে গম পায় আমি এইবিলাকতো ক'ব নোৱাৰোঁ আচলতে আগৰ পৰা 2টা মাহত চলি আছিল কোনোবাই পাতে জানুৱাৰী 5 তাৰিখে কোনোবা জেগাত পাতে ফেব্ৰুৱাৰী 5 তাৰিখে এই দুটাটো এটা কৰি দিয়াৰ পাছত সেইটোৰ বিষয়ে আপোনালোকে কি ক'ব মানে নাই একচুৱেলি নহয় আমাৰ একটাহে হ'ব লাগিছিল কিন্তু কিছুমান মানুহে আমাৰ কাৰ্বি নিয়মত কাৰ্বি নিউ ইয়াৰৰ পিছতহে মানে পাতিব লাগে বুলি কয় সেইকাৰণে কিছুমানে ফেব্ৰুৱাৰী 5 তাৰিখে পূজাটো ঠিক কৰা হয় কিন্তু এবাৰটো অলপ মানে এবাৰ অসম গভৰ্নমেন্টৰ পৰা যিখিনি মানে কিবা লৈছে ৰেষ্ট্ৰিক্টেড এটা ডেট দিছে সেইটো ডেট মতেতো এবাৰটো 80% কাৰ্বি গাঁৱতো ৰংকেৰ পূজা পতা হৈছে এতিয়া বহুত কম হৈছে কিন্তু এতিয়া আমিতো সময়ত পাতিব পৰা নাই সেইটোতো আমাৰ এই পূজাৰীৰ কাৰণে বেলেগ কিছু নাই অসম গভৰ্নমেন্টৰ পৰা যিটো ডেট দিয়া হৈছে সেইটো কাৰ্বি সমাজে আকোৱালি ল'বনে ল'ব
কাৰণ সেইটোৰ মানে আগৰ পৰা জানুৱাৰী 5 তাৰিখেৰহে বেছি থাকে ফেব্ৰুৱাৰীৰ পৰা যেতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিটো কিবা ফেব্ৰুৱাৰী 5 তাৰিখে কিবা ডেট ঠিক কৰা হৈছিলে তথাপিও নহয় জানুৱাৰী 5 তাৰিখে বেছি মানুহে কিবা কৰা হৈছিল আজি এই অনুষ্ঠান সফল হোৱাত সহায় সহযোগিতা কৰা কোনোবা আছে নেকি না এইটোতো আমি কিবা ক'ব লাগিব যে বা আমাৰ বজাৰৰ কিবা দোকানদাৰ যিমানখিনি আছে দোকানদাৰবিলাকো আমাক বহুত সহায় সহযোগিতা কৰিছে আৰু এফালৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰো আমাক সহায় সহযোগিতা কৰিছে লগতে আমাৰ ইয়াত যিমানখিনি কিবা ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ধৰক পাৰ্চনেলি কিছুমান মানুহবিলাক আহি পেলাই ৰংকেৰ পূজা বুলি কৈ পেলাই চবেই সহায় কৰিছে নকৰা নহয় ইয়াতে অকল কাৰ্বি বুলি নহয় মুছলিম মানুহো দিছে খ্ৰীষ্টান মানুহো দিছে সেইটোৱে ভাল লাগিছে চবেই সহায় কৰিছে যে আমাৰ ডিফুৰ মাজৰ পূজা যিহেতু আমি ডিফু ৰাইজৰ ভাল হ'বৰ কাৰণে কৰিছে এতিয়া আমিও সহায় কৰিম বুলি কৈছে সহায়ো কৰিছে নকৰা নহয় এইটোৱে ভাল লাগিছে এবাৰ আৰু চবেও মানে ছাপোৰ্ট কৰিছে ৰংকেৰ পূজাৰ অংশগ্ৰহণ কৰিছে আৰু নহান হৈ চবে আহি পেলাই 21-22 হ'লেও খাব পাইছে আৰু মই এটা মানে সেইটো কিছুমান মানুহবিলাক কয় যে আমাৰ মাছ মাংস নোখোৱাবিলাকৰ কাৰণেও ঠিক কৰিব লাগে নহয় বুলি কয় সেইকাৰণে গোটেই ঠিক কৰিছোঁ তথাপিও অহা নাই মই মাতিছোঁ মাতাও কেইজনমানক চবকে ফোন কৰিবলৈতো সময় পোৱা নাই আহিছে নহা নহয় চব ঠিক কৰিছে আহিবলগীয়া সময়ত ইয়াতকৈও ডাঙৰ আমি আশা কৰিব পাৰিমনে কৰিব পাৰে কাৰণ এতিয়াতো আমি 6টা কিবাহে লৈছোঁ অহাবাৰতো নিয়মত নহয় আৰু ল'বলগীয়া 2টামান আছে এতিয়া সেইটো যদি কিবা হয় অলপ মানে যদি অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আমাক সহায় সহযোগিতা কৰিলেতো আমি ইয়াৰ পৰা আৰু ডাঙৰ কৰিম বুলি ভাবি ঠিক আছে